বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষকৈ PM কিষাণ হিতাধিকাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণ যোজনাত এটা নতুন আপডেট আহিছে, যিটো আপডেট নেকি আপোনালোকে থাম্বনেইলত দেখি নিশ্চয় গম পাইছে যে আপডেট মিচিং ইনফৰমেশ্যন। এই আপডেটটো কি, এইটো ভিডিঅ'ত আমি সবিশেষ আলোচনা কৰিম, আৰু এইটো আপডেট আহিলে আপোনাৰ কৰণীয় কি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰাৰ পাছত চাৰ্চ বাৰত টাইপ কৰি দিব PM মৰাৰ লগে লগে যিটো PM কিষাণ বুলি আহি যাব, ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা যিটো প্ৰথমতে যিটো অফিচিয়েল ৱেবছাইট আহি যাব PM কিষাণৰ, সেইটোত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা পেজ অপেন হৈ যাব। এনেকুৱা পেজত অহাৰ লগে লগে আপুনি অলপ তলফালে স্ক্ৰল কৰি আহিব। অহাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে নিউ আপডেট আহিছে। ইয়াত আপডেট মিচিং ইনফৰমেশ্যন, ইয়াত আপুনি জাষ্ট চুই দিব। চুই দিয়াৰ লগে লগে আপুনি ইয়াত আপোনাৰ আধাৰ নাম্বাৰৰ জৰিয়তে এই ষ্টেটাছটো চেক কৰিব পাৰে, আৰু নাইবা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ জৰিয়তে আপুনি চেক কৰিব পাৰে। মই যিহেতু আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ জৰিয়তে দেখুৱাই আছোঁ, সেইবাবে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিম। দিয়াৰ পিছত ইয়াত কেপচাৰটো দিয়াৰ পিছত আপুনি চাৰ্চ অপশ্যনত চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ যদি সকলো ঠিকে আছে তেনেহ'লে নিশ্চয় এনেকৈ আহি যাব PM কিষাণ ৰেকৰ্ড ইজ নট ফাউণ্ড ফৰ কাৰেকশ্যন অৰ ইট হেজ কাৰেক্টেড। ইয়াতে উল্লেখ কৰিছে যে আপুনি যে এজন PM কিষাণৰ হিতাধিকাৰী হয়, ইয়াত আপোনাৰ কোনো ভুল নাই। ভুল থাকিলে আপোনাৰ নিশ্চয় আহি গ'লে হয়, কিন্তু আপোনাৰ যিহেতু ভুল নাই, আৰু সেইকাৰণে আপোনাৰ এই আপডেট মিচিং ইনফৰমেশ্যনত এই তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা নাই, যাৰ বাবে ইয়াত উল্লেখ কৰিছে যে ৰেকৰ্ড নট ফাউণ্ড ফৰ কাৰেকশ্যন কৰিবলৈ কোনো ইয়াত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা নাই, সেইবাবে আপোনাৰ নামটো ইয়াত অহা নাই। ইট হেজ কাৰেক্টেড, আৰু আপোনাৰ নামটো অলৰেডি কাৰেক্ট আছে, সকলো ঠিক ঠাক আছে, কোনো আপডেট কৰিবলগীয়া নাই। এতিয়া কথাটো হ'ল যে আপোনাৰ যদি কিবা ভুল হয়, বন্ধুসকল, ইয়াত আপোনাৰ যদি কিবা মাটিৰ কাগজৰ নাইবা আন কিবা কিবি যদি ভুল থাকে, নিশ্চয় ইয়াত দেখা পাব, আৰু তেতিয়া আপুনি সেই হিচাপত আপডেট কৰি ইয়াত কাৰেকশ্যন কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।